Hello everyone. আজিৰ ভিডিঅ'লৈ সবকে স্বাগতম জনাইছো। বৰখন বতৰ ভাবিলো আজি অলপ ইউনিক ভিডিঅ' এটা বনাও। তো মই লোকেল চিকেনৰ লগত ulkosu ৰেচিপিটো বনাম। তো ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল পাব চাই। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। কিছুমান কচু খজুৱাই তো মই ভাবিলো যে পলিথিন লগাই ল নখজুৱাবৰ বাবে। তো এনেকৈ আপোনালোকে কাটি ল'ব। এটো সব এনেকৈ ধুনিয়াকৈ মই কাটি লৈছো। এতিয়া মই প্ৰেছাৰ কুকাৰত দি 6-7টা মান সিটি মাৰি লম। এতিয়া মই ৰেডি কৰি লৈছো। পিয়াজ কাটি ললো, আদা নহৰু পেষ্ট, তেজপাত, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু কেটামান জালুক। ulkosuটো বইল হ'লেই চাগে সিটি মাৰিলে মই 6টা সিটি মাৰিছো। এতিয়া মই ধুনিয়াকৈ গেছটো অন কৰি লওঁ। এতিয়া মই চিকেনটো বনাম। কেৰাহীটো দি দিলো। কেৰাহীটো অলপ গৰম হ'বলৈ থৈ দিলো। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই তেলটো দি দিম। তেলটো দিয়াৰ পাছত মই অলপ টাইম গৰম হ'বলৈ থৈ দিম। তেলটো গৰম হৈ গ'ল। মই এতিয়া তেজপাত দুটা দি দিম। এতিয়া মই জালুক কেটামান দি দিম। জালুক কেটা দিয়াৰ পাছত মই এতিয়া পিয়াজখিনি দি দিম। এতিয়া অলপ টাইম ফ্ৰাই কৰি লম মই পিয়াজখিনি। পিয়াজটো ধুনিয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই আদা নহৰু পেষ্টটো এড কৰি দিম। এনেকৈ অলপ টাইম আদা নহৰু পেষ্টটো গোন্ধ যোৱালৈ ফ্ৰাই কৰি ললো। এতিয়া মই পাউডাৰ মছলাবোৰ এড কৰি দিম। গোটেই মছলাবোৰ এড কৰাৰ পাছত এতিয়া মই অলপমান পানী দি দিম। মছলাটো ধুনিয়াকৈ মিহলি কৰাই লম। এনেকৈ অলপ টাইম ফ্ৰাই হোৱাৰ পাছত এতিয়া মই মাংসটো এড কৰি দিম। মাংসটো এড কৰি মই আৰু ফ্ৰাই কৰি ল'ম মাংসখিনি ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। অলপমান ফ্ৰাই কৰাৰ পাছত এইটো চালোঁ মাংসটোৰ পৰা অলপ অলপ পানী ওলাই আছে। আৰু ফ্ৰাই কৰি ল'ম মাংসখিনি মই। পোন্ধৰ মিনিট মান ফ্ৰাই কৰাৰ পাছত এতিয়া মাংসখিনিৰ পৰা পানীখিনি নাইকিয়া হৈ গ'ল।
এতিয়া মই কাটি থোৱা ulkosuখিনি এড কৰি দিম এইটো আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বইল হৈছে এইটো সব এতিয়া মই এড কৰি দিম আৰু এড কৰি মই আৰু 5-10 মিনিট মান ফ্ৰাই কৰি লম ulkosu ভাদৰ 1 তাৰিখে খাই আপোনালোকে জানে সাগে তো মই ৰেচিপিটো বনালো আপোনালোকে ঘৰত এবাৰ ৰেচিপিটো ট্ৰাই কৰিব 10 মিনিট মান ফ্ৰাই কৰি ললো এতিয়া মই গৰম পানী এড কৰি দিম আপোনালোকে বনালে গৰম পানী এড কৰিব পানী এড কৰাৰ পিছত মই অলপমান জালুক খুন্দি দি দিলো পানীটো দিয়াৰ পাছত ধুনীয়াকৈ বইল হৈ আছে মই 10 মিনিট মান ৰাখিম তাৰ পিছত মোৰ ৰেচিপি ৰেডি ফাইনালি মোৰ ৰেচিপি ৰেডি এটো চাব পাৰে ulkosuৰ লগত লোকেল চিকেন ভিডিওটো চাই যদি আপোনালোকে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ নতুন নতুন ভিডিওবোৰ পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব আৰু মোক সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ